সীমান্তৰ পৰা অবিৰতভাৱে দৌৰি আহি শোণিতপুৰ জিলাৰ বালিপৰাত উপস্থিত হ'ল এজন লোক আজিৰ তাৰিখত এয়া এক বিস্ময়কৰ দৌৰ অভিনেতা অক্ষয় কুমাৰৰ সহায়ত দেশৰ সেনাৰ বীৰ শ্বহীদসকলৰ সৈনিকৰ পৰিয়ালৰ সাহায্যৰ বাবে এই আল্ট্ৰা মাৰাথন দৌৰত অংশ লৈছে সমীৰ সিং নামৰ লোকজনে সুদূৰ ৱাগা সীমান্তৰ পৰা দৌৰি আহিছে এইজন ব্যক্তি নাম সমীৰ সিং শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত উপস্থিত হোৱা সমীৰ সিঙে বাঘা সীমান্তৰ পৰা আৰম্ভ কৰিছে এই আল্ট্ৰা মাৰাথন দৌৰ ইতিমধ্যে সমীৰে ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰ কেইবাখনো জিলা অতিক্ৰম কৰি উপস্থিত হৈছে শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ চাৰিদুৱাৰত আৰু চাৰিদুৱাৰৰ পৰা এই যাত্ৰা অব্যাহত আছে অৰুণাচল পৰ্যন্ত উল্লেখযোগ্য যে সমীৰ সিঙৰ ৰাষ্ট্ৰজোৰা এই আল্ট্ৰা মাৰাথন দৌৰক প্ৰত্যক্ষভাৱে আৰ্থিক সহায় কৰিছে বলিউডৰ জনপ্ৰিয় তাৰকা অক্ষয় কুমাৰে भारत के लिए ये एक ऐसी वेबसाइट है जिसके थ्रू आप तमाम शहीदों को या किसी एक दो को अपनी इच्छा योग्यता अनुसार फाइनेंशियली सपोर्ट कर सकते हैं जिन्होंने आपकी हम सब की और हम सब की जान बचाते हुए खुद अपनी जान दे दी और हमारे इस मिशन को पूरा करने के लिए फाइनेंशियली जो पूरा सपोर्ट किया है और आगे भी कर रहे हैं वो है बॉलीवुड के सबसे बड़े खिलाड़ी श्री अक्षय कुमार जी 2017 চনৰ 1 ডিচেম্বৰৰ পৰা ভাৰতকে বীৰ নামৰ এটা ৱেবছাইটৰ উদ্যোগত সীমান্তত মৃত্যুবৰণ কৰা ভাৰতীয় শ্বহীদ সৈনিকসকলৰ পৰিয়ালৰ সাহায্যৰ বাবে দেশবাসীক সজাগ কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এই আল্ট্ৰা মাৰাথন দৌৰ য'ত অংশ লৈছে মধ্যপ্ৰদেশৰ এইজন সমীৰ সিঙে বালিপৰাৰ পৰা ঋতুপৰ্ণ চক্ৰৱৰ্তী DY 365